So friends, Dr. Bhupen Hazarikaই ভাৰত ৰত্ন উপাধি লাভ কৰিছে। সমগ্ৰ অসমবাসীৰ বাবে এক সৌভাগ্যৰ ক্ষণ আৰু আমি সকলো গৌৰৱান্বিত। সো সকলো ঠিকে আছে, কিন্তু কিয় জানো মনটোত সেই অনুভৱটো হোৱা নাই। সেই অনুভৱটো হোৱা নাই যেতিয়া তাকটো আৰু আৰ্টিফিচিয়েলি ক্ৰিয়েট কৰিব নোৱাৰি। সেই বিষয়ে কিছু কথা মই আপোনালোকক এতিয়া ক'ম। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ MJ। ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে ফ্ৰেণ্ডছ, ডক্টৰ ভূপেন হাজৰিকা তেওঁ ভাৰত ৰত্ন উপাধিৰ যোগ্য, অতিকে যোগ্য, আৰু যোগ্যজনক সেই সন্মান দিছে। কিন্তু এনে লাগিছে তেওঁ যদি আজি জীয়াই থাকিলেহেঁতেন, সেই যিটো লাগিছে সেইবাবেই সেই সুখৰ অনুভৱটো হোৱা নাই। কাৰণ কিয়, জন্ম আৰু মৃত্যু এইবোৰৰ যিটো পাৰ্থক্য, এই পাৰ্থক্যটো বহুত ভালকৈ বুজি পাওঁ। গতিকে এজন মানুহ যেতিয়া মৃত্যু এই দুনিয়াৰ পৰা যেতিয়া গুচি যায়, অৰ্থাৎ তেওঁ এই দুনিয়াৰ লগত কোনো তেওঁৰ লেনা দেনা নাথাকে। খালী হাত আহিছে, খালী হাত গুচি গ'ল। সেই থকাৰ যিখিনি সময় তেওঁ এই ধৰাত আছে, যিখিনি সময়ত তেওঁ নিজৰ ছাৰ্ভিচ দি আছে, নিজৰ কৰ্ম কৰি আছে, সেই সময়খিনিত তেওঁক চিনি পোৱা মানুহ আৰু তেওঁক সেই পৰিচয়টোৰ বাবে তেওঁক পুৰস্কাৰ দিয়া মানুহৰ সংখ্যা কিয় কমি যায়? অনলি ভূপেন হাজৰিকাৰ ক্ষেত্ৰত কোৱা নাই। এই সুখটো কেতিয়া লাগে জানেনে? যেতিয়া কোনোবা ৰিয়েলিটি শ্ব'ত যায়, আৰু ৰিয়েলিটি শ্ব'ত যেতিয়া ভাবি আছোঁ আমি এওঁ জিকক হঠাৎ জিকি যায়, তেতিয়া যিটো আপোনাৰ মানে এনাৰ্জি আহে মনত, যে বাহ জিকি গ'ল। চ' এইটো ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত নাহে। কিয়? তেওঁ অলৰেডি আমাৰ বাবে ৰত্ন, হীৰা, মণি, মুকুতা সকলো। গতিকে এটা কথাহে যেতিয়াই দিছে, তেতিয়াই এটা কথা মনলৈ আহিছে যে কাৰ কাৰণে হৈছে এই ভুল, কিয় হৈছে নাজানো। সেইটো ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰতে মই কেৱল ক'ব বিচৰা নাই। কিন্তু যেতিয়া তেওঁ জীয়াই থাকে, সেই জীয়াই থাকোঁতেই তেওঁৰ সেই কৰ্মৰাজি, তেওঁৰ ব্যক্তিত্ব, তেওঁৰ সেই গোটেই কথাখিনিক অনুভৱ কৰি সঠিক সময়ত সঠিক পুৰস্কাৰ, সঠিক আদৰ দিয়াটো প্ৰত্যেকৰে কৰ্তব্য। আৰু তেতিয়াহে সেই পুৰস্কাৰ, সেই আদৰে পূৰ্ণতা পায়। গতিকে কথাটো ইমানেই। গতিকে ইমান বেছি ইউফৰিয়া হ'বলগীয়া নহয়, কাৰণ তেওঁক এই স্বীকৃতি দিছে যি স্বীকৃতিৰ তেওঁ অলৰেডি বহু কেতিয়াবাই যোগ্য হৈ পৰিছে। গতিকে ফ্ৰেণ্ডছ, মই এটা কথাই ক'ব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে প্ৰত্যেকজন গুণী ব্যক্তিয়ে জীৱিত কালতে তেওঁৰ প্ৰাপ্য সন্মান লাভ কৰে। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' ইমানেই। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৈকুণ্ঠ MJ, আৰু যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।